হেল্ল' এভৰিৱান। অলপ আগতে কথা এটি গম পালোঁ, মানে পুৱাই গম পাইছিলোঁ কথাটো। অলপ বিচাৰি খুচাৰি চালোঁ যে যিটো আমাৰ এডিআৰই পৰীক্ষা হৈ আছে আৰু আহিবলগীয়া যিটো 29 তাৰিখৰ এক্সাম হ'ব লগা আছে, 27 তাৰিখৰ এটা এক্সাম হ'ব লগা আছে গ্ৰেড 4-ৰ। গতিকে এই গোটেইবিলাক যিমান পৰীক্ষা হ'ব, তাৰ ল'ৰা ছোৱালীবিলাকে যিমান এপিয়াৰ হৈছিল পৰীক্ষাত, তেওঁলোকৰ OMR চিট প্ৰকাশ কৰা হ'ব। গতিকে নিশ্চয়কৈ এইটো এটা খুব ভাল খবৰ। ল'ৰা ছোৱালীবিলাকে গম পাব কোনে কিমান নম্বৰ পালে আৰু তেওঁলোকে ইম্প্ৰুভ কৰিবও পাৰিব। আৰু যেতিয়ালৈকে গম নাপায়, তেওঁলোকৰ মনতো এটা সন্দেহ ৰৈ যায়, কিজানি আমি চাকৰিটো পালোৱে হয়। সেইকাৰণে এইবাৰ চৰকাৰে থিৰাং কৰিছে যে OMR চিটবিলাক প্ৰকাশ কৰিব। পুৱা এটি নটিচ কাটিং পাইছিলোঁ, সেইটো আপোনালোকক দেখুৱাব খুজিছোঁ। ইয়াত চাওক, এই নটিচ কাটিংটো চালে আপোনালোকে গম পাব ক্লাছ 3 এণ্ড ক্লাছ 4 ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন কি কৈছে ইয়াত। চেয়াৰপাৰচন অফ দ্য ক্লাছ 3 কমিশ্যন শ্ৰী অজয় তিৱাৰী IAS ইনিচিয়েটেড দ্য প্ৰেজেণ্টেশ্যন অন দ্য SLRC এক্সামিনেশ্যন। শ্ৰী RC জৈন IAS চেয়াৰমেন সেৱা explain the process flow for conducting the examination for grade 3 and grade 4 post scheduled for September 15, 29 and October 27, 2024. He further explained that the answer keys will be published within 20 days of the commencement of the examination. ইয়াত কি কৈছে, সকলো এক্সাম শেষ হোৱাৰ 20 দিনৰ ভিতৰত যোনবিলাক আমাৰ এনচাৰ কি আৰু OMR চিট সেইবিলাক দিব বুলি কৈছে। এণ্ড OMR চিট উইল অলছ' বি আপলোডেড। ক'লোৱে গোটেইখিনি যে যিটো আমাৰ এনচাৰ কি আৰু OMR চিট দুটাই দি দিব। কেণ্ডিডেটছ উইল হেভ দ্য অপৰচুনিটি টু ৰেইজ অবজেকশ্যন। আৰু কিছুমান কেণ্ডিডেটে যদি ভাবে যে এইটো এনচাৰহে হ'ব লাগিছিল, এইটো ভুল দিছে, তেনেহ'লে তেওঁলোকে নিজৰ মন্তব্য ক'ব পাৰিব চৰকাৰক। ইট ৱাজ ডিচাইডেড ডেট দিছ ইজ আৰ টু ক্ৰিয়েট এৱাৰনেছ টু এনচিয়ৰ দ্য এক্সামিনেশ্যন ইজ কণ্ডাক্টেড ট্ৰেন্সপাৰেণ্টলি। আৰু DCসকলৰ এটা ৰেছপনচিবিলিটি আছে যে এক্সামটো যোনবিলাক এই কামবিলাক হ'ব যাতে ট্ৰেন্সপাৰেণ্ট হয়। এইখিনিয়ে কথা আৰু বেলেগ নাই। গতিকে এইখিনিয়ে আৰু এইখিনিয়ে কথা আছিল। যদি সোনকালে নটিচখন আহে তেতিয়া সকলোৱে ভাল পাব। চৰকাৰকো ধন্যবাদ দিব বহুতে তেওঁলোকৰ মাৰ্কবিলাক চাব পাৰিব আৰু নিজে চালে পৰীক্ষাৰ্থীবিলাকক সন্তুষ্ট হ'ব। নহ'লে চৰকাৰৰ ওপৰতো ব্লেম যাই থাকে যে চৰকাৰে প্ৰকাশ কৰিব লাগে, আমি কেনেকৈ গম পাম কি কাট অফ গ'ল, কথাবিলাক হয়ও। সেইকাৰণে এইবাৰ চৰকাৰে থিৰাং কৰিছে যে OMR চিটবিলাক আৰু তেওঁলোকৰ মাৰ্কবিলাক মানে প্ৰকাশ কৰিব। গতিকে এইটোৱে আছিল সৰু ভিডিঅ'। ধন্যবাদ।